পূজা চাব ওলাইছোঁ আমি ধূপধৰাত। লগত আছে নাছিৰ, পিনে আছে কপিল, আৰু এজন আছে, আৰু লগত আছে হৰফুল্ল। আমি গোটাইবিলাক ফাইনেলি ধূপধৰা আহি পালোঁ। এতিয়া আমি পূজাস্থলীলৈ যাম। আহক আপোনালোকে আমাৰ লগত ভিডিঅ'টো চাই থাকক আৰু পূজাত অকণমান এনজয় কৰক। পূজা আহি পালোঁ পূজাত, কিন্তু অৱস্থা একদম বেয়া বৰষুণৰ বাবে। গোটাই হেল্ল' বন্ধুসকল, এতিয়াহে ঘৰত আহিলোঁ পূজা চাই চাই। বহুত ভাগৰ লাগিল। দিনটো পূজা চালোঁ গধূলিলৈকে, গধূলিৰ পৰা ৰাতি হৈ গ'ল। বহুত ইনজয় কৰিলোঁ বন্ধুসকলৰ লগত, বহুত ঘূৰিলোঁ, জিলাপি খালোঁ, পূজাৰ বিশেষ জিলাপি। আৰু কিনো ক'ম, বহুত ইনজয় কৰিলোঁ। আৰু ভিডিঅ'টো ইমান ভাল নহ'ল, বৰষুণৰ বাবে ভালদৰে ভিডিঅ' কৰিব নোৱাৰিলোঁ। তথাপিও অকণমান বনাবলৈ চেষ্টা কৰিছোঁ। যদি আপোনালোকে চাই ভাল পায় প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো যেন ছাবস্ক্ৰাইব কৰি দিয়ে। ধন্যবাদ।